হে গাইজ, মই মিণ্টু ডংলি। আজি আমি বিশ্বৰ সবাতোকৈ ডাঙৰ দেশ ৰাছিয়াৰ বিষয়ে কিছু নতুন আৰু কিছু বিচিত্ৰ ফেক্টছ জানিম। ফেক্টছ নম্বৰ 1। ৰাছিয়া মাটিকালিৰ ক্ষেত্ৰত বিশ্বৰ সবাতোকৈ ডাঙৰ দেশ, লগতে জনসংখ্যাৰ ক্ষেত্ৰত 9 নম্বৰৰ ডাঙৰ দেশ। ৰাছিয়া বিশ্বৰ এনেকুৱা এখন দেশ যি দুখন মহাদেশৰ লগত নিজৰ সীমা ভাগ কৰে আৰু ই ভাৰতৰ ওপৰ ফালে অৱস্থিত। ফেক্টছ নম্বৰ 2। ৰাছিয়া বিশ্বৰ এনেকুৱা এখন দেশ যি সবাতোকৈ অধিক 14খন দেশৰ লগত নিজৰ সীমা ভাগ কৰে, লগতে এই দেশত 11টা টাইম জোন আছে আৰু ইউৰোপ মহাদেশৰ ভিতৰত ৰাছিয়াত জনসাধাৰণৰ সংখ্যা সৰ্বাধিক। ফেক্টছ নম্বৰ 3। আপুনি শুনি আচৰিত হ'ব যে মাটিকালিৰ ক্ষেত্ৰত ভাৰত ৰাছিয়াতকৈ 5 গুণ সৰু হোৱাৰ স্বত্তেও ভাৰতৰ জনসংখ্যা 135 কোটি আৰু ৰাছিয়াৰ জনসংখ্যা মাত্ৰ 14,58,72,256 জন। এতিয়া আপুনি ইয়াৰ পৰা অনুমান লগাব পাৰিব যে ভাৰতত কিয় দুখীয়া লোকৰ সংখ্যা সৰ্বাধিক। ফেক্টছ নম্বৰ 4। ৰাছিয়া দেশৰ মাটিকালি আপুনি ইয়াৰ পৰা অনুমান লগাব পাৰিব যে ৰাছিয়াত যদি এটা অংশত ৰাতিপুৱা হয়, আনটো অংশত আবেলি হয়। ফেক্টছ নম্বৰ 5। ৰাছিয়া বিশ্বৰ হ'ব পাৰে ডাঙৰ দেশ, কিন্তু আপুনি যদি বিয়াৰ বাবে ছোৱালী বিচাৰি আছে আৰু ছোৱালী পোৱা নাই, তেনেহ'লে আপুনি এবাৰ ৰাছিয়াত ট্ৰাই মাৰিব পাৰে, কাৰণ তাত ছোৱালীৰ সংখ্যা সৰ্বাধিক। প্ৰত্যেক 100 গৰাকী ছোৱালীৰ বিপৰীতে 80 জনহে মাত্ৰ ল'ৰা থকা দেখা যায়। ফেক্টছ নম্বৰ 6। ৰাছিয়া বিশ্বৰ ডাঙৰ দেশ হোৱাৰ উপৰিও বিশ্বৰ অধিক পৰমাণু অস্ত্ৰৰো অধিকাৰী। ফেক্টছ নম্বৰ 7। ৰাছিয়াত প্ৰত্যেক বছৰে প্ৰায় 5 লাখ লোকৰ মৃত্যু হয় কেৱল মদ সেৱনৰ বাবে। সেয়েহে হয়তো ৰাছিয়াৰ জনসংখ্যা ভাৰতৰ তুলনাত বহু কম। ফেক্টছ নম্বৰ 8। বৰ্তমান আমেৰিকা দেশৰ অন্তৰ্গতত অহা আলাস্কাক ৰাছিয়াৰ পৰা আমেৰিকাই 1867 চনত ভাৰতীয় মূল্যত মাত্ৰ 45 কোটি 81 লাখ টকাত কিনি লৈছিল। ফেক্টছ নম্বৰ 9। মহাকাশলৈ প্ৰথমবাৰৰ বাবে ছেটেলাইট পঠিওৱা দেশখন হৈছে ৰাছিয়া। ফেক্টছ নম্বৰ 10। মস্কো ৰাছিয়াৰ ৰাজধানী চহৰ আৰু ৰাছিয়াৰ সবাতোকৈ ডাঙৰ চহৰ, লগতে ই বিশ্বৰ 7 নম্বৰৰ ডাঙৰ চহৰ। ফেক্টছ নম্বৰ 12। বিশ্বৰ সবাতোকৈ ডাঙৰ আৰু শক্তিশালী বোমটো ৰাছিয়াৰ হাততে আছে, যাৰ নাম হৈছে টিছাৰ বোম। ইয়াৰ শক্তি আপুনি ইয়াৰ পৰা অনুমান কৰিব পাৰিব যে যদিহে এই বোমটো পৃথিৱীত পেলাই দিয়া হয়, এই পৃথিৱী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যাব। ফেক্টছ নম্বৰ 13। ৰাছিয়াৰ ধনী লোকসকলে ট্ৰেফিক নিয়মৰ পৰা বাচিবলৈ এম্বুলেন্স ব্যৱহাৰ কৰে। ফেক্টছ নম্বৰ 14। ৰাছিয়া দেশৰ 1/3 লোকে মানি আহিছে যে সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে। ফেক্টছ নম্বৰ 15। ৰাছিয়াত আজিও এনেকুৱা 15-20খন চহৰ আছে। এই চহৰ কেইখনক সমগ্ৰ বিশ্বৰ পৰা লুকুৱাই থোৱা হৈছে আৰু তালৈ যোৱাৰ অনুমতি আনকি তাৰ স্থানীয় লোককো দিয়া হোৱা নাই। কোনেও নেজানে আচলতে তাত ৰাছিয়া চৰকাৰেনো কি ৰহস্য লুকুৱাই ৰাখিছে। ফেক্টছ নম্বৰ 16। আপুনি জানি আচৰিত হ'ব যে ৰাছিয়াত লেতেৰা কাৰ বা গাড়ী চলোৱাটো আইনীভাৱে অপৰাধ। আমাৰ ভাৰতত লেতেৰা গাড়ীটো বাদেই দিয়ক, কিমান কলা ধোঁৱা ওলোৱা গাড়ীও চলাই থাকিলে কোনো কাকো ক'বলৈ নাই। ফেক্টছ নম্বৰ 17। ৰাছিয়াত 55 বছৰৰ আগতে সৰ্বোচ্চ জনসংখ্যাৰ 25% লোকে ভোটকা খাই নিজৰ মৃত্যুক আঁকোৱালি লয়। আমাৰ সকলোৰে ভাল লগা ভোটকা শব্দটো ৰাছিয়াৰ পৰা আহিছে আৰু ৰাছিয়াত ইয়াৰ অৰ্থ হৈছে পানী। ফেক্টছ নম্বৰ 18। আপোনালোকক যদি মই প্ৰশ্ন কৰোঁ আমি সাধাৰণতে পোহা ঘৰচীয়া জন্তুসমূহ কি কি, তেতিয়া আপোনাৰ মনলৈ নিশ্চয় কুকুৰ, মেকুৰী, গৰু, ছাগলী আদি আহিব। কিন্তু আপুনি জানি আচৰিত হ'ব ৰাছিয়াৰ লোকসকলে ঘৰচীয়া জন্তু হিচাপে শিয়াল পুহি আহিছে। ফেক্টছ নম্বৰ 19। আমাৰ ভাৰতত শীতকালত উষ্ণতা প্ৰায়ভাগে 1 পৰা 4 ডিগ্ৰী আৰু কোনো কোনো ঠাইত মাইনাছলৈ যোৱা দেখা যায়। তাৰ বিপৰীতে ৰাছিয়াৰ প্ৰায় 77% ঠাইত উষ্ণতা সদায় মাইনাছতেই থাকে। ফেক্টছ নম্বৰ 20। আমাৰ ভাৰতৰ প্ৰধান যোগাযোগৰ মাধ্যম হৈছে গাড়ী বা বাছ, কিন্তু ৰাছিয়াৰ জনসাধাৰণে যোগাযোগৰ বাবে প্ৰধানভাৱে মেট্ৰ' ট্ৰেইন ব্যৱহাৰ কৰি আহিছে। আপুনি শুনি আচৰিত হ'ব যে তাৰ মেট্ৰ' ষ্টেচনত প্ৰত্যেক 90 ছেকেণ্ডৰ মূৰে মূৰে এখনকৈ ৰেল অতিক্ৰম কৰে। ফেক্টছ নম্বৰ 21। সাধাৰণতে বিশ্বত প্ৰায়বোৰ দেশে ফুল দি ইজনে সিজনক অভিবাদন জনোৱাটো স্বাভাৱিক। তাৰ বিপৰীতে ৰাছিয়াত ইজনে সিজনক ফুল দিয়াটো অশুভ মানি আহিছে। তেখেতসকলৰ মতে কোনোবা ঢুকালে ফুল কেৱল অস্থিতহে ব্যৱহাৰ কৰে। ফেক্টছ নম্বৰ 22। ইয়াত কোনো প্ৰশ্ন নুঠে যে
হিন্দু ধৰ্মটোৰ উৎপত্তি আমাৰ মৰমৰ ভাৰতবৰ্ষতেই হৈছিল আৰু বৰ্তমান সময়ত এই বিশ্বৰ তৃতীয় ডাঙৰ ধৰ্ম। কিন্তু আপুনি জানি আচৰিত হ'ব যে ৰাছিয়াত নিজৰ ধৰ্মক পৰিহাৰ কৰি হিন্দু ধৰ্মক বহুলভাৱে আঁকোৱালি লোৱাটো পৰিলক্ষিত হৈছে। বন্ধু বান্ধৱীসকল, একেবাৰে শেষৰ ফেক্টছটো জনাৰ আগত যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকলৈ মই এনেকুৱা অতুলনীয় ভিডিঅ' লৈ আহিয়ে থাকিম। গতিকে আমাৰ ভিডিঅ'বোৰৰ আপডেটবোৰ পাই থাকিবলৈ কাষতে থকা বেল আইকনৰ অলটো টিপি দিব। ফেক্টছ নম্বৰ 23, আপুনি শুনি আচৰিত হ'ব যে মাটিকালিৰ ক্ষেত্ৰত ৰাছিয়া আমাৰ মহাকাশত থকা প্লুটোতকৈও ডাঙৰ। আৰু একেবাৰে শেষত সকলোলৈকে ধন্যবাদ ফৰ ৱাচিং।